নমস্কাৰ, আমি আছোঁ এতিয়া বাচনাঘাট। বাচনাঘাট এই খুৰী এজনৰ ঘৰলৈ আহিলোঁ। মোক জনোৱা মতে তেখেতৰ স্বামী আজি 5 বছৰে ঘৰত নাই, সন্তানহীন হৈ আছে। 2021 পৰা তেখেত ঘৰত নাছিল, কিবা কৰ্মক্ষেত্ৰত বাহিৰত যোৱা বুলি কৈছিল আৰু তেখেতে এজাহাৰো দাখিল কৰাইছে 2021। সেয়ে মই খুৰীৰ ওচৰলৈ আহিলোঁ, খুৰীৰ লগত অলপ কথা চথা পাতোঁ, কি হৈছে কি নাই। আৰু মই আশা কৰোঁ এইটো ভিডিঅ' ইমানেই শ্বেয়াৰ কৰি দিব যে তেখেতৰ হাজবেণ্ড পায় আৰু সেই ছোৱালীজনী তাৰ দেউতাকক ঘূৰাই পায়। সেয়ে মোৰ কামনা। আৰু আমি বিচাৰিলে চব কৰিব পাৰোঁ। আমাৰ জনতাৰ ইমানখিনি পাৱাৰ আছে, আমি চব কামেই কৰি দিব পাৰোঁ। আৰু মই বিচাৰোঁ যে এইটো ভিডিঅ' বহুত দূৰলৈ যাওক, গৈ এইজন মানুহক সহায় কৰে যে তেখেতৰ হাজবেণ্ড ওলালৈ। আজি 6 বছৰ ধৰি তেখেত নাই ঘৰত। কোনটো পৰিৱেশত আছে আপুনি দেখা পাই আছে যে এতিয়া লাইন নাই, আৰু মই এতিয়া বৰষুণত এইটো ৰূপত আছোঁ আৰু দেখাই দি আছোঁ ঘৰৰ অৱস্থাটো চাই লওক। আৰু যোৱা সময়ত মই আপোনাক ৰাস্তাও দেখাই দিম। ৰাস্তাৰ যিটো পৰিৱেশ, হয়তো আপোনাৰ নিজৰে ভয় লাগিব ইমান বেয়া ৰাস্তাত, ইমান ঠেক ৰাস্তাত আহিবলৈ। নমস্কাৰ। মই শুনা পাইছিলোঁ আপোনাৰ হাজবেণ্ড 2021 পৰা নোহোৱা হৈ আছে, হয়নে? আৰু আপুনি এজাহাৰ দিছিলে থানাত? হয়, দিছিলে? এজাহাৰ মোৰ লগতে আছে। দেখাব পাৰিব নেকি এজাহাৰটো? আমি দীপাংকৰক কৈ আছোঁ যে দীপাংকৰ, তুমি এজাহাৰটো দেখাই দিয়া। এইটো হ'ল তেখেতৰ এজাহাৰ, 2021 দিয়া হৈছিলে। এইটো দেখাই দিলে হ'ল। 2021 চনত দিয়া হৈছিলে এজাহাৰটো। এই এজাহাৰটো দেখাওঁতে আপুনি এটাই কথা কওক, কিমান দিনৰ পৰা মানে আপুনি খবৰ লৈছিল থানাত? গৈ কিমান দিন গৈছিল থানাত? মই মানে কি কৰিম আৰু, ছোৱালীজনীলৈ ক'ত কি বিচাৰিম, মানে ইফালে এই হেৰি চাইডতো মানে চোৱা চিতা এইবিলাক কৰা মানুহে কয়, এনেকৈ অত যোৱা তত যোৱা, তাত গৈছিলোঁ। যিমান পাৰোঁ মই কিমান কৰিছিলোঁ, কিন্তু পিছততো মই ঘৰখন চামনে ছোৱালীজনীক চামনে মই মানুহজনক বিচাৰি ফুৰিম। আৰ্থিক অৱস্থা মই একেবাৰে বেয়া, মই হাজিৰা নকৰিলে খাব নাপাওঁ, এনেকুৱা। সেইটো কাৰণে মই মানুহজনক মানে আৰু বিচাৰিব নোৱাৰিলোঁ। ক'ত যাম মই, এনেকুৱা আৰু। এতিয়া মানুহজন খুৰাজন যে নাই এতিয়া, দাদাজন, আপোনাৰ খোৱা বোৱা কষ্ট হৈছে নাই? কি কৰি খাই আছে আপুনি? হাজিৰা কৰিব যাওঁ। হাজিৰা কৰিব যায়? যেতিয়া আপুনি হাজিৰা কৰিব যায়, ছোৱালীজনী ক'ত থাকে? ছোৱালীজনী ওচৰৰ মানুহৰ ঘৰত থৈ যাওঁ। থৈ যায়। তাৰপিছত মই আহোঁতে ৰাতি হৈ যায়, কেতিয়াবা দূৰত যাওঁতে ৰাতি হৈ যায়। তাই তাত তেতিয়াহ'লে সেই মানুহৰ ঘৰতে থাকিবলগীয়া হয়। তাৰ পৰা ওলাই আহোঁ, উলিয়াই পেলাই তাইক লৈ আনো। তাৰপিছত তাই মানে টোপনি আহে, পঢ়িব নোৱাৰে, এনেকুৱা। আপুনি দাদাজনৰ ফটো দেখাই দিব পাৰিব নেকি? হয়, ফটো আছে বাৰু। এইটো কিহৰ কাৰ্ড? এইটো আইডেণ্টি কাৰ্ড আছিলে নেকি তাৰ, মানে আইডেণ্টি কাৰ্ড আছে। এইটো ইলেক্ট্ৰিচিটিত কাম কৰিছিল তেখেত? কাম কৰিছিলে। মই দীপাংকৰক দেখাব দিছোঁ। দীপাংকৰ চাইড দেখাই দিয়া। এইটো ইলেক্ট্ৰিচিটি বৰ্ডত কাম কৰিছিল তেখেতে। আৰু তেখেতক যোনে দেখা পাই আছে আৰু ওচৰে যদি পায়, যদি কাৰোবাৰ চকুত আহে, প্লিজ আমাক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিব। আজি 6 বছৰ ধৰি তেখেত ঘৰত নাই। আৰু আপোনাৰ এইটো যেতিয়া গৈছিল ঘৰৰ পৰা, আপোনাক ফোন কৰিব চেষ্টা কৰিছিলনে? ফোন কৰি গৈ আছিলে। তাৰপিছত ফোন কৰি মানে সি 1টা বজাত মানে পাইছিলগৈ চেন্নাই। পোৱাৰ পিছত মোক কৈছিলে যে মই এতিয়া মানে বিচনা ঠিক কৰিছে। বিচনা ঠিক কৰাৰ পিছত মানে মই এতিয়া তাৰপিছত কাইলৈ দিনটো মই ৰেষ্ট লৈ পৰহিৰ পৰা মই ডিউটি কৰিম, সেনেকৈ কৈছিলে। পিছত মানে মই ভাবিছোঁ তেখেত গৈ পাল যেতিয়া, ইমান দূৰৰ পৰা গৈছে, টোপনি মাৰক, লাহে ধীৰে মই খা খবৰ ল'ম। তেতিয়া প্ৰায় 6টামান বজাত সিফালৰ পৰা ফোন আহিছে যে বাইদেউ কৈছে, বৌ হেৰি দাদাৰ বেঙাবেঙি কৰিছে, আপুনি এবাৰ কথা পাতক। কি বুলি ক'ম আপোনাক, আপোনাৰ যিটো অৱস্থা দেখি মোৰ নিজৰে বেয়া লাগিছে। আপুনি এইটো ভিডিঅ'ৰ দ্বাৰা কিবা ক'ব বিচাৰে নেকি? মানে অলপ যদি সহায় কৰে মানুহে, মই এতিয়া আৰ্থিক অৱস্থা বহুত বেয়া। মানে মানুহজনক আপোনাক বিচাৰি দিব লাগে? মানুহজন বিচাৰি দিব লাগে। আপুনি দেখাই দিব পাৰিব নেকি? লৈ কিনে দেখাই দিয়কচোন, আমিও চাওঁ। এনেকৈ চিধা কৰি দিয়ক। এই যে দেখা পাইছে তেখেতৰ স্বামী আজি 2021 পৰা তেখেত মানে ঘৰত নোহোৱা হৈ আছে। আৰু লেখা আছে যে 2000 টকা দি থৈ গৈছিল ঘৰত আপোনাক। হয়, হয়, 2000 টকা দি গৈছিল। 2000 টকা দিছে, মানে চলিব লাগিব যে সেই বুলি কয়। এতিয়া 2021 পৰা 2026 আহিল। আজিলৈ এটা ফোন কৰিছেনে আপোনালৈ? নাই কৰা। আপুনি ফোন কৰিব চেষ্টা কৰিছিল নে? যাবলৈ চেষ্টা কৰিছিল নে তেখেতৰ ওচৰলৈ? তেখেত যেতিয়া গৈছিলে, তেতিয়া যাওঁতে মই কৈছোঁ, যিটো মোবাইল লৈ গৈছিলে সেইটো মোবাইলত চিম নাছিলে। মই তেতিয়া কৈছোঁ, চিম নোহোৱা মোবাইলটো আহি কেনেকৈ লৈ পেলাই কি কৰিব? তাৰপিছত এতিয়া মানে
সেইটোৱে লাষ্ট এয়া মই সেই মাতষাৰ লাষ্ট শুনিলোঁ। তাৰপিছত আজিলৈ মানে কোনো ধৰণৰ যোগাযোগ হোৱা নাই। আপোনাৰ কাৰণে অলপ ৰেচন লৈ আহিছোঁ, ৰাখক। ঠিক ধন্যবাদ। আছে, নাই একো নাই। আপুনি এই কৈ আছোঁ, এইগৰাকী মহিলা আজি 2021 চনৰ পৰা 2026 চন পালেহি। স্বামী ঘৰত নাই আৰু দেখিছে মই কোনটো পৰিস্থিতিত মই ভিডিঅ' বনাব লগা হৈ আছে। বোকা পূৰা লিটি পিটি খাই আছোঁ, বৰষুণ, না লাইন আছে মানুহজনৰ ঘৰত, না কিবা আছে। আৰু সেয়েহে মই কৈছোঁ যে এই ভিডিঅ'টো আপোনালোকে যিমানখিনি পাৰে শ্বেয়াৰ কৰি দিব, যে এইজন মানুহ স্বামীজন আকৌ ঘূৰাই পায় তেখেতে, আৰু আগৰ নিচিনা সেই পৰিয়ালক সেই হাঁহিমুক্ত এই ঘৰখনত লৈ আহিবলৈ আমি সকলোৱে মিলি সহায় কৰিব লাগে, সহায় হাতটো বঢ়াব লাগে। আমাৰ এটা শ্বেয়াৰত আৰু আজি তেখেতৰ ঘৰত সেই হাঁহিটো ঘূৰি আহিব। এইয়া আমি সেই মানুহজনৰ ঘৰলৈ গৈ আছোঁ আৰু দেখা পাইছে ৰাস্তাৰ পৰিস্থিতি এইটো চাক, বাট আৰু বোকা গোটেইডাল, সেই বোকাৰ মাজে মাজে যাব লগা হৈ আছে। দীপাংকৰ দেখাই দিয়া তুমি যে কিমানখিনি বোকাৰ মাজত গৈ আছোঁ আমি। এতিয়া চাওক পানী, এই বাটটো দি অহা যোৱা কৰে সেইগৰাকী মহিলা আৰু সেই মাইনাজনী, এই বাটেৰে অহা যোৱা কৰে। ৰাতি যদি কিবা এটা মেডিকেল কেছ হয়, এই মানুহজনী আহিব কেনেকৈ? আজিলৈ চাগে কোনো মাতে মাতা নাই এইটো ৰাস্তালৈ, বা কোনো প্ৰতিজ্ঞাটো কৰা নাই। দেখিছে বাৰু চাগে কিমান ঘন ৰাস্তা, কিমান সৰু ৰাস্তা। আমি এই ৰাস্তা দি গৈ সেই খুৰী ঘৰত গৈ আছোঁ ভিডিঅ' কৰিবলৈ। এতিয়া জনাব পাৰিছোঁ যে সকলোৰ হাততে এটা এটা মোবাইল আছে, এণ্ড্ৰইড মোবাইল, আৰু এইটো ভিডিঅ' আপোনালোকে যদি পাৰে এটা এটা শ্বেয়াৰ কৰি দিব। আৰু সেই এটা এটা শ্বেয়াৰত সেই ঘৰত এটা হাঁহি আহিব। সেইকাৰণে আমি সকলোৱে এক হৈ কাম কৰিব লাগিব, আৰু যদি পাৰে শ্বেয়াৰ কৰিব, সেইটো কাৰণে ধন্যবাদ। আৰু সেইখন ঘৰৰ কাৰণে আমি সকলোৱে এক হৈ কাম কৰিব লাগিব, যে সেইজনৰ হাজবেণ্ড আকৌ ঘূৰাই পায়, সেই ছোৱালীজনী যে দেউতাকক আকৌ ঘূৰাই পায়। আৰু ধন্যবাদ।